জানো আলু কু মাৰি পিনে ভাতটো খাবি গা এতিয়া বহুত আলু গোটেইখিনি দেখুৱাই কিমান টকা আছে কিমান ধুনীয়া ফুলিছে নদীখন দেখুৱাই দিয়ে ধুনীয়াকৈ মানে ভাবিব হাজিৰা কৰিছে বোলে হাজিৰা নাই আকৌ কৈ দে নিজে হয়নে আমি গাঁৱলীয়া মানুহ এজনৰ তাত এদিন মাৰিলে মোৰ তাত এদিন মাৰিব এজনৰ তাত এদিন হয়নে আমি খেতি পৰে এইজোপা শাক কোনোবা চিনি পায় নেকি বাৰু এই শাকজোপা যদি চিনি পায় একদম কমেণ্ট কৰিবা হয় নাই আৰু আলুৰ মাজত কি আছে দেখুৱাই কিন্তু ৰঙালাও হয় নাই এইজোপা বৰ কাম নিদিয়ে বাৰু এনেকৈ কোৰ মাৰি দিব পাৰি কুকুৰা এটা লৈ লওঁ এইজোপা ৰঙালাও গছ ৰঙালাও ডাঙৰ কুকুৰা লৈ আন মই মাৰি দিম এইখিনি সৰিয়হ এনে সৰিয়হ কেনেকুৱা লাগিছে এনে কমেণ্ট কৰিব দেই এইবিলাক খেতিৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ আৰু আলুটো প্ৰথম কোৰ মাৰি পিনে যে ভাইটি পালি কোৱা এইটো কোমোৱা হ'ল আৰু কেনেকৈ পুতিব লাগিব আলুটো যাবলৈ এনেকৈ এইটো পদ্ধতি পুতি যোৱা হ'ব এইটো ষ্টাইলত এতিয়া কেঁচা হৈছে মাটিটো অলপ শুকাব লাগিব হয় নাই বন্ধ কৰি দিয়া আকৌ বন্ধ মৰিব লাগিব এই বন্ধ অলপমান তাৰপিছত বন্ধ মৰিব লাগিব বন্ধ মৰা শুকাৰ পাছত এই ঔষধ মাৰিব লাগিব যাতে পোকৰ আমাৰ পোকটো যাতে গছজোপা নষ্ট নকৰে তাৰ ওপৰত আমি ইণ্ডোফিল আৰু গোটেইটো এইবিলাক ইণ্ডোফিল ভালকৈ কওঁ ডাঙৰকৈ ক'লোৱে দেখোন থাকি যাব এইবিলাক ভিডিঅ' হা ইয়াত আমি এতিয়া এনেকৈ কোৰ মাৰি অলপমান দিনৰ পাছত এই বনটো শুকোৱাৰ পাছত ইয়াত আমি ইণ্ডোফিল পায় পোকে নধৰে গছজোপা তাতে লেলি পুৰি নাযায় এই ভকত কোৱা মই কৈ দিম ভালকৈ আমি গাঁৱলীয়া মানে খেতি কৰোঁ ভকত তুমি কিবা এটা কৈ দিয়া ভকত অকল নাই এইজনে ইমান শিকে নাজানে এক্সপ্ৰেছন নাই এই আলুটো এতিয়া খুব বেছি অলপ কেইদিনমানৰ পিছত এইটো পোকে ধৰিব পোকে ধৰিলে গছজোপা হয়তো ইয়াত কামুৰি দিলে এইটো ষ্টাইলত মৰি যাব পাৰে এনেকৈ পাতটো ছিঙি দিয়ে তাৰপৰা গুটিটো ক'ত প্ৰডাকশ্যনটো হ'ব যদি গছজোপা যদি সি নহয় তেতিয়া মানে ইয়াত এটা ঔষধ পায় এটা মেডিচিন পায় মেডিচিনৰ নাম হ'ল ইণ্ডোফিল বুলি কয় ইণ্ডোফিলটো মৰা হয় ইণ্ডোফিলটো মাৰিলে মানে গছজোপা কষ্ট পায় পোকটোৰ কাৰণে মৰা হয় কিন্তু গছজোপা কষ্ট পোৱাৰ কাৰণে আকৌ দুদিনৰ পিছত বৰষুণ নিদিলে মথন ইয়াত ভিটামিন এটা মৰা হয় গছজোপা যাতে সতেজ হৈ উঠে যেনেকৈ আমি কুকুৰা মাংস খালে যেনেকৈ শক্তি পাওঁ নে কি মাৰক চালি হয় নে যিসকলে যে বেয়া বেয়া কমেণ্ট কৰে বুটিকুখন দেখিছে নাই মাৰক চালি ভালকৈ কমেণ্ট কৰিলে ক লাইক কৰিবি কি কম আমাৰ গাঁৱলীয়া মানুহৰ জনসংখ্যা কম হ'ব পাৰে কিন্তু যাতায়াতটো বহুত অসুবিধা দেই আমি দেখুৱাম বুলি ক'লে মানে এইফালে নদীখন আছে কিমান এখন ধুনীয়া নদী য'ত আমি এতিয়া কোৰ মাৰি পিনে গা ধুই পিনে ঘৰলৈ যাব পাৰোঁ হয়নে নদীখন মেইন আৰু খালি এটা কথা বেয়া নদীখন চৰকাৰে বিক্ৰী কৰে হয়নে নহয় কিন্তু মাছ পুঠিটো চৰকাৰে টেণ্ডাৰ কৰি লৈ যায় খালি আমাৰ এই গৰা খহনীয়া মাটি খহনীয়াটো আমাক চৰকাৰে একো নকৰে আমাৰ মাটি দিনক দিনে গৈ আছে হয়নে নহয় এইবোৰ ক'ব লাগে দুই এষাৰ দেই মন্ত্ৰী এম এল এ বিলাকে আহিলে মানে কি হ'বনো এইডোখৰ নকওঁগে আৰু বৰকৈ বেলেগক বেয়াকৈ কৈ ভাল নালাগে একদম ভিডিঅ'টো দেখুৱাৰ কাৰণে বা কোৱাৰ কাৰণে বা কিবা এটা বুলি নহয় আমি ভাল লাগে হয় নাই ভকত কি ক'বা অকণমান কৈ দিয়া হ'ব নেকি আজিলৈ চোৱা আকৌ আমাৰ জবলা ভকত দেই এইটো টেংকিটো পঢ়ি আছে আৰু যেনে দুখ জীৱন সেইটো কি দুখ আছে তোমাক কোৱাচোন দুখ মানে বছৰ মানে এতিয়া খেতি কৰিব লাগে এতিয়া নকৰিলেও নহয় বুজিছা সেইকাৰণে এতিয়া কোৰ মাৰি মৰিবলৈ গৰমত কি গৰম সেইটো ৰ'দ আৰু আমাৰ ভাইটিটো খুব ধুনীয়াকৈ কোৰখন মাৰে কিন্তু ৰখি ভাল লাগিছে ন না চাই থকাতে আমেজ বেলেগ হয় নে আজিলৈ ভিডিঅ'টো বাই বাই ন
টাটা ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট জল্দি জল